হা হা আপোনালোকৰ নতুন এটা ব্লগলৈ স্বাগতম হা। আজি একচুৱেলি কি বনাই আছোঁ দেখুৱাই আছোঁ। প্লাছ মই এইটো সৰু এটা ৰিকুৱেষ্ট, যিহেতু এই চেনেলটো প্ৰায় মোৰ নতুনে হয়, হয়তো কেতিয়াবা টাইমো নাপায় ভিডিঅ' বনাব, কম সময়ত যিহেতু আমি বেচেলাৰ হয় ন, চাকনা পিছফালে কম্বল আছে এনেকৈ, চ' টাইমটো অলপ কম হয়। চ' তাৰ মাজত যিখিনি পাৰোঁ আৰু কম টাইমত বনাই কিনে ভাল এটা ৰেচিপি চ' আপোনালোকক দেখুৱাম। আপোনালোকৰ ৰিকুৱেষ্ট যাতে এই চেনেলটো আগুৱাই লৈ যায়, প্লাছ ছাপোৰ্ট কৰে, মৰম কৰে, মৰম ছাবস্ক্ৰাইব প্লাছ প্ৰেছ দ্য বেল আইকন বুটম, লাইক কমেণ্ট শ্বেয়াৰ, ঠিক আছে। আপোনালোকৰ এইটো ৰিকুৱেষ্ট। আহি থকা দিনকেইটাত মই ভাল ভাল ভিডিঅ' দেখুৱাম, সেইটো মোৰ মনৰ হেঁপাহ এটা আছে আৰু, ঠিক আছে। প্লাছ কিছুমান বস্তু শিকিব পাৰিব, হয়তো যদি কেতিয়াবা মোৰ কিবা মিষ্টেক হৈছিলে ভিডিঅ'ত, সেইটো মোক আঙুলিয়াই দিব। বাকী আহকচোন, আমি ভিডিঅ'টো কি বনাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ। এটা কম টাইমৰ ভিতৰত এটা সুন্দৰ বইল ৰেচিপি হা হা দেখুৱাই আছোঁ। হা হা এই চাক মই কেনেকৈ প্ৰচেছিং কৰি আছোঁ আপোনাক দেখুৱাই আছোঁ। মই একচুৱেলি আনিছোঁ আপোনাৰ হাফ কিলো চিকেন আনিছোঁ হা। এইটো একচুৱেলি বইল হ'ব, এইটো বইল এটা সুন্দৰ ৰেচিপি। এইটোত থাকিব আপোনাৰ, মই আদা অলপ এড কৰিলোঁ, আদাটো খুন্দি লৈছিলোঁ, এইটো আপুনি এড কৰিলোঁ আদাটো। আদা বেছি নালাগে, আপুনি দি দিব যিখিনি সময় আৰু। মই ইয়াত 1 চামুচ আদা আছে, ইয়াত আদাটো এড কৰিলোঁ। তাৰপিছত আপোনাৰ ইয়াত কি দিব জানে, ইয়াত মই আপোনাৰ এড কৰি আছোঁ এইটো জলকীয়া। জলকীয়াটো আপোনাৰ 4-5টা যিমান খায় আপুনি জ্বলা অনুযায়ী আপুনি দি দিব এইখিনি জলটো। হা 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 একচুৱেলি আমি আমাৰ আশ্চৰ্যতাৰ গান শুনি কেনে বনাই আছোঁ। আশ্চৰ্যতা বহুত ভাল লাগে। আৰু যিটো নতুন আপোনাৰ বিদুৰ ভাই, সেই গানটোতো বা বহুতখিনি আগবঢ়াইছে, জনসাধাৰণৰ যিটো মৰম দিছে তেখেতে সঁচাকৈ ভাল লাগিছে। প্লাছ মোৰ ফালৰ পৰা তেওঁলোক আন্তৰিক ইয়াৰ পৰা মৰম জ্ঞাপন কৰিলোঁ, যাতে আগলৈ এনেকুৱা ভাল ভাল গান আগুৱাই আমাক খানা বনোৱাত উৎসাহ দিয়ে। তাৰপিছত আপোনাৰ কি ইয়াত কৰিম মই আপোনাক দেখুৱাই আছোঁ। এইটোতো হৈ গ'ল, ইয়াত থাকিব আপোনাৰ এইটো হৈছে আপোনাৰ চৌদা খাৰ বুলি কয়, ঠিক আছে। মই 5 টকাৰ এটা চৌদা খাৰ আনিছিলোঁ। চৌদা বেছি দিব নালাগে, অলপ দি দিব আৰু। চৌদাটো মই আপোনাক দি আছোঁ, এইখিনি চৌদা দিলে হৈ যাব, ঠিক আছে। প্লাছ আপোনাৰ মই এতিয়া ইয়াত কৰিম, ইয়াত নিমখ অলপ, নিমখ আপুনি সোৱাদ অনুযায়ী যিখিনি দিয়ে দিব আৰু মিলাই কিনে। এই নিমখটো দিয়া প্ৰচেছিংটো হৈ গ'ল। আৰু মই আপোনাক কি কি ইয়াত কৰোঁ, কেনেকৈ বইল কৰোঁ, মই চবখিনি দেখুৱাই আছোঁ, ঠিক আছে। আহকচোন, আপুনি জুইটো জ্বলাই লওক। হা হা এই চাক মই চবখিনি প্ৰচেছিং কৰি ইয়াত যিখিনি সাৰ দি কিনে ইয়াত কোনো তেল চেল নাই, অইল ফ্ৰী হয়। প্লাছ কোনো ধৰণৰ মছলা ইয়াত ইউজ নহয়, ঠিক আছে। চাক না একো পানীও দিয়া নাই ইয়াত, অনলি সাৰটো চাওক। ব্ৰইলাৰৰ মাংস কিমানখিনি পানী ওলাইছে। আৰু আপোনাক কি ইয়াত কৰোঁ মই আপোনাক দেখুৱাই আছোঁ, ঠিক আছে। এইটো অলপ ভাজি লৈ লওক। হা হা এই চাক না আমি ইয়াত তেলো দিয়া নাই হা। চাওকচোন কেনেকুৱা তেলৰ এটা কালাৰ আহিছে, অনলি বইল। এইটো মোটামুটি আপোনাৰ মেডিচিন টাইপে আৰু ৰেচিপি। ইয়াত কৰি আছোঁ, এইটো 50% সেইটো মেডিচিনতে ইউজ হয়। প্লাছ মই এইটো আপোনাৰ ভাজা প্ৰচেছটো হৈ গ'ল প্ৰায় অলপ অলপ সিজিছে আৰু হা। চাওকচোন ভাল লাগে ভাল এটা হা হা। আৰু ইয়াত কৰি আছোঁ মই আপোনাক এতিয়া দেখুৱাই আছোঁ। এইটো চাওক না, এইটোও প্ৰায় ভাজা হৈ গ'ল, এইটো আপোনাৰ ভাজা হৈ গ'ল হা। এইটো হৈ গ'ল। ইয়াত কি কি আছে মই কৈছোঁ, এইটো জালুক আছে, এইটো হৈছে আপোনাৰ মেজেঙা গুটি হা। এইটো দি বনাই আছোঁ, এইটো মেইন মালটো এইটোৱেই হা হা। ইয়াৰ যিটো চেণ্ট প্লাছ ইয়াৰ যিটো আপোনাৰ টেষ্টটো আহে ন, যিটো খাইছোঁ ন, খাই চাব এইটো চাকলি। এইটো মেজেঙা গুটি হয়, জাব্ৰাং বুলি কয়। এইটো একচুৱেলি মোক ধ্ৰুৱ ভাই শিকাইছে ৰেচিপিটো, একচুৱেলি সিয়ে দিছে মই এইখিনি। ইয়াত মই এইটো বান্ধি কিনে থৈ দিছোঁ। আজি ইয়াত মই ইউজ কৰিছোঁ 4-5টামান দিছোঁ আৰু, এইটো বেছি দিব নালাগে। জালুক আছে অলপ। এইটো ভাই ধ্ৰুৱ ভাইক থেংক ইউ মই জনালোঁ, কাৰণ ভাল এটা ৰেচিপি প্লাছ কম টাইমত হেল্ডি এটা ৰেচিপি আৰু। এইটো মই ইয়াত এতিয়া খুন্দি ল'ম, খুন্দি কিনে মই তাত দি আছোঁ। হা হা এই চাওক না, এই বস্তুখিনি আপোনাক দি দিলোঁ, যিখিনি আমাৰ ব্যৱহাৰৰ সামগ্ৰী আছিলে যে সেইখিনি দি কিনে
ইয়াত যিখিনি অলপমান ৰৈছিলে এইটো পানী অলপ দি কিনে এই বস্তুটো প্ৰচেছিং কৰি কিনে অলপ মানে শোষ এটাব লৈছোঁ আৰু চাওক না কিবা এটা লাগিব আৰু আহকচোন মানে ছেকেণ্ড এটা কিবা চাটনি এটা বনাই আছোঁ কিবা চাটনি এটা বনাই আছোঁ সেইটো এই ৰেচিপিটো প্ৰায় আপোনাৰ আধা ঘণ্টা লাগিব ঠিক আছে এইটো প্ৰায় মাংসখিনি সিজি কিনে চবখিনি আপোনাৰ ফ্লেভাৰটো চেঞ্জ অহালৈকে প্ৰায় আধা ঘণ্টা লাগে আৰু অলমষ্ট ঠিক আছে আৰু আমাৰ বেছি টাইম নালাগে এইখিনিত প্ৰায় আপোনাৰ 15 মিনিট লাগিব আৰু 15 মিনিট নালাগে 10 মিনিট মই তাৰ এগেইনষ্টে কি এটা বনাই আছোঁ মই দেখুৱাই আছোঁ এই তেলটো প্ৰায় গৰম হৈ আছে মই দেখুৱাই আছোঁ চাই থাককচোন ইটো চাওক ইটো এইটো অলপ বেলেগ বস্তু এইটো যদি খাই পোৱা খাই চাব এইটো একচুৱেলি মই ভাবোঁ শিকিব লগা ৰেচিপি নহয় চবেই গমেই পায় কিছুমানে ভাতৰ লগত ভাজে কিছুমানে বেলেগ এটা আনকমন ৰেচিপিত বনায় এইটো হৈছে আপোনাৰ মাছৰ পেটু এইটো ধুই কিনে বঢ়িয়াকৈ থৈছোঁ ইয়াত থাকিব এইটো হৈছে আপোনাৰ বেঙেনা এইটো এনেকৈ চাইজত কাটি লৈছোঁ আৰু ইয়াত থাকিব এইখিনি বস্তু পিঁয়াজ থাকিব আদা ৰচুন আৰু জলকীয়া এইখিনি বনালে এইখিনি বেছি টাইম নালাগে আমাৰ হাইষ্ট আপোনাৰ 20 মিনিট লাগিব 20 to 15 মিনিট ঠিক আছে সহায় কৰিছে প্ৰজ্ঞাৰ মতে তেল গৰম হৈ গ'ল ই ভাল এইবিলাক কুটি আৰু ফাৰ্ষ্ট গিউডা লৈ এইটো চাওক না মাছৰ পেটু বা এই জলকীয়া আদা নহৰু যিখিনি পিঁয়াজ আছিলে এইখিনি এনেকৈ ভাজি ল'লোঁ চাওকচোন এইখিনি প্ৰায় ভাজা হৈ গ'ল ইয়াত মই এতিয়া এড কৰিছোঁ এইটো বেঙেনাটো এইখিনি এড কৰিলোঁ এড কৰি কিনে আপুনি প্ৰায় 3 মিনিট সময় ঢাকন দি থৈ দিয়ক ঠিক আছে ল' ফ্লেমত গেছটো ৰাখি কিনে ঢাকন দি কিনে থৈ দিয়ক তাৰপিছত তেলটো চাব আৰু এছে চাওক না এইটো আপোনাৰ লাষ্ট পৰিছোঁ চিকেনৰ মানে চিকেনটো বনোৱা হৈ গ'ল এইখিনি থাকিব এইখিনি জাষ্ট আনি কিনে খাই থ'ব পাৰোঁ চাওকচোন কি মজা লাগে খাই কিনে চাওকচোন ইয়াত তেলো নাই একো নাই চাওক গতিকে বইল খাব লাগে বস্তুবিলাক বইল খালে বেয়া মাজে বহুত কটা যায় এইটো প্ৰায় হৈ গ'ল এইটো অফ কৰিলোঁ এইটো অফ কৰাৰ প্ৰচেছটো হৈ গ'ল প্ৰায় এইটো চাওক ইয়াৰ লগত মানে 1 কিলো 2 কিলো লগত এইটো হৈ গ'ল গতিকে টাইমবিলাক বস্তু জানিব লাগে কিমান টাইম লাগে বনাওঁতে তো এইখিনিত 15 মিনিট এইখিনিত আপোনাৰ আধা ঘণ্টা তো সেই টাইমত বনাই দিলে একেলগে ভাতটো প্ৰায় হৈ আছে এতিয়া আৰু খালে হ'ল আমি আপোনালোকৰ এইটো ৰিকুৱেষ্ট যদি ভিডিঅ'টো চাই কিনে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চালে চাগে থেংক ইউ এণ্ড গুড নাইট 1 কিলো 2 চিকেন